सुख करता दुख हरता वार्ता विघ्नाची पूर्वे पूर्वे प्रेम कृपा जयाची বাবা আপুনি কোৱাৰ মতেই কামটো কৰিম কিন্তু দাসাহত কোনো কিন্তু নাই মই কোৱাৰ মতেই কামটো কৰিবা বাবা কণীটো উল্টাকৈ পুতিম নে চিধাকৈ পুতিম মানে জোঙালটো ওপৰফালে পুতিম নে তলফালে পুতিম অঁ জোঙালটো ওপৰ ফালেদি পুতিবা কিন্তু বাচাহঁত কামটো কৰাৰ আগতে মুতিলেও পানী ছটিয়াই ল'ব লাগিব সাৱধানে কামটো কৰিবা তেহে সফল হ'ব বাবা ডাঙৰ কলগছৰ তলত পুতিম নে সৰু কলগছৰ তলত পুতিম কলগছ ডাঙৰ সৰু কি কথা আছে খালি সাৱধানে কৰিবা বাচাহঁত মোৰ এতিয়া অনলাইন ক্লাইণ্টৰ লগত মিটিং আছে তহঁতে যা হওক মনত ৰাখিবি ৰাতি ঠিক 12 বজাৰ লগে লগে কামটো কৰিবি ঠিক আছে বাবা কিন্তু অতি সাৱধানে কামটো কৰিব লাগিব ঠিক আছে বাবা তেন্তে এতিয়া আমি যাওঁ অঁ সেৱা ল আয়ুষ্মান ধবং হৃষ্টং পৰষ্টং কালেগং হৰিৰ্বষ্টং হৰিষ্টং স্বাহা ঠিক আছে বাবা তেন্তে আমি উঠিছোঁ যা সফল হ'ব গ্লিং গ্লিং হুম গ্লিং স্বাহা হেত কেলা এবাৰো মিক্স হ'ল এবাৰটো লাগিব খাটাং এইবাৰটো পাক্কা লাগিবই দে মাৰি থাক লাগিব এইটো চা লাগিল নে ঐ তৰা মাৰক কবি আজি মোলৈ ভাত কেইটামান বনাবলৈ তোৰ ঘনিয়াৰ হাতে নেখাও কেলে কেলা এইজনী সি মোৰ ঘৰত ভাত খাবলৈ যায় কেলা চোৱা চেলেকা না 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 উয়ু মনিয়ে দি থৈ আহিব কেনুৱাৰা উয়ু মনিয়ে দি থৈ আহিলে বান্ধৈ ঐ কণীনো চেঁচা পৰি ঐ কণীনো চেঁচা পৰি যায় চা বাবাই কোৱা কামটো আজি ৰাতি কৰিব লাগিব হে মোৰ কিন্তু ৰাতি ভয় লাগে এই হ'ব দে গোটেইকেইটাই মাল এপেক এপেক মাৰি দিম গোটেইকেইটা পকেটত আছে কেই টকা ই মোৰ পকেটেই ফুটা হে মই সেইকাৰণে পকেট নথকা পেণ্ট পিন্ধো সেইকাৰণে মই কওঁ মালামাল হ'ব লাগিব মালামাল মালামাল হবি সেই গেলামালৰ দোকানেই হ'ব নৰ তাৰ পাছত কয় আকৌ মালামাল হ'ব অ' নবৌ এইবাৰ চাবি মালামাল ময়ো তেতিয়া পকেট থকাহে পেণ্ট পিন্ধিম আগতে সেই ছমাহ ধৰি পিন্ধি থকা পেণ্টটোকে সলাই দিছোঁ তাৰ পাছত মালামাল হবি মালামাল হয় অ' নবৌ চাই থাকিবি মিছা কোৱা নাই এইবাৰ মালামাল হৈহে এৰিম ঐ আমাৰ কিন্তু তৰা দেখিবলৈ ভাল লগা হৈ গৈছে সেইটো নে সেই ল'ৰাটো যিহে বস্তু মোৰ দেখিলেই ভয় লাগে ভাই তাই যেনেকুৱাই নহওক মোৰ কিন্তু বহুত ভাল ঐ, লাগে তই নাম ললি নে চাচোন বৰশীটোলৈ আহিলেই চাচোন চা সেইজনীনো ছোৱালী নে কি চাইছ তই কি মোক আগতে দেখা নাই কেলা দুখ পালা নেকি নাই পোৱা অহ হাতেৰ অঁ কেলা পাহৰিয়ে গৈছিলোঁ বাবা হিন্দী চিনেমাৰ দৰে লাগিছে কি কৰি চিনেমা পাইছ ঐ শুনচোন তই বাৰু চাদৰ মেখেলা পিন্ধিব নোৱাৰ নেকি কিয় মই জিয়ে নিপিন্ধিলোঁ কৈছোঁ আৰু হ'ব দে মই বৰশী টোপাবলৈ যাওঁ এবাৰ পিন্ধি চাবিচোন ভাল লাগিব
ঐ জুন্তি পানী এগিলাচ দেচোন ঐ বৰ ভাগৰ লাগিছে লৈ আহ ঐ বৰ ভাগৰ লাগিছে পানীকণ খাই লওঁ লওঁ তোৰ হাতৰ পানীকণ বৰ মিঠা অ' সদায় খাই থাকো লাগে কি হ'ল কি কলি তই ঐ নাখাওঁ তোহঁতৰ ঘৰৰ পানী মই নাখাওঁ যাওঁ দে গলে গলে ঘূৰিয়া 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 বাবা পানী লওঁ তোমাৰ হাতখন চাই দিওঁ তুমি ক্ষীণাবা তুমি শিল্পাৰ চেত্ৰীৰ দৰে ধুনীয়া এজনী হ'বা মোৰ মৰমৰ ইলা মৰম বুজি নাপালা মোৰ মৰমৰ ইলা মৰম বুজি নাপালা নহয় বজাৰ নহয় পদূলি মোৰ হৃদয়ৰ মোৰ মৰমৰ তুমি আছিলা মোৰ বুকুতে জুই জ্বলাই দিলা মই লিখা চিঠিবোৰ কিয়নো ফালি দিলা মই দিয়া চিঠিবোৰ কিয়নো জ্বলাই দিলা নহয় কাগজ নহয় কলম মোৰ হৃদয়ৰ বাবা আয়ুষ্মান ভৱ বাবা আজি ৰাতি কামটো কৰিব যাম সফল হবি যা পিছে অতি সাৱধানে কামটো কৰিবি আৰু মোৰ পে'মেণ্টটো বাবা এইটো আপোনাৰ পে'মেণ্টটো এইটো লৈ আহিছোঁ আয়ুষ্মান ভৱ অতি সাৱধানে কামটো কৰিবি আৰু সফল হবি যা মোৰ আশীৰ্বাদ আছে ॐ क्लीं 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 ॐ क्लीं क्लीं स्वां स्वां सर्वष्टं परमेष्टं বাবা আমি গাঁতটো খান্দিলেই পইচাৰ বাকচটো পামনে নিশ্চয় বাচা অতি সাৱধানেৰে বাকচটো উঠাই আনিবা আৰু অতি সাৱধানে বাকচটো আনিবা যোৱা ঠিক আছে বাবা তেনে আমি উঠিছোঁ আৰু আয়ুষ্মান ভৱ জানো আজি ভাল হোটেল এখনতে খানাটো খাওঁ ব'লা আজি মোৰ ভাল ইনকাম এটা তুমি ৰেডি থকা মই অফিচৰ পৰা ওলালো তুমি ৰেডি থকা হ'ব মই ওলালো মই কাপোৰযোৰ চেঞ্জ কৰি লওঁ হ'ব ওলোৱা নয়তিরে উড়ি কপি যাইব কখনি তোরে সাই রয়ে থাকি না রাগে যে আমনি ময়া জনিয়া করি সুয়ানি ঘরর লক্ষ্মী তোর পাগল মরমে জাননে করে যে আমনি তোর হতে হুমতে যে বহি মন ভরা কথা মরে পাতি লাজ ভয়ে দুসকলে যে সাই তো মিছিকি আই হাহি তৰা আজি কিন্তু আকাশত জিলিকি থকা তৰাটো হৈ পৰিছা সঁচাইনে
সঁচাই ধুনীয়া লাগিছে অঁ সঁচাই ধুনীয়া লাগিছে মোৰো কিন্তু তোক কিবা এটা ভাল লাগে মোৰো তোমাক কিবা এটা ভাল লাগে সমাজৰ আগত নয়নতৰা বুলি স্বীকৃতি দিব পাৰিমনে তৰা শুনাচোন তৰা তই নাং চাঙৰে ৰূপহী চকু জৰি বিজুলি আঘোনে ফাগুনে কৰি ল'ম তোকে যে মোৰ অ মইনা তোৰ মৰমত ডুবি অ মই হাঁহিতে গলি মইনা তোৰ মৰমত পগলা হৈ মৰি মইনা তোৰ মৰমত পগলা হৈ মৰি মোৰ মনৰে পজা তই মোৰ লক্ষ্মী বহুত কষ্টৰে জমা কৰা পইচাকেইটা কোনে চুকুৱাই নিলি জুন্তি নবৌ আমাক ক্ষমা কৰি দিয়া বাবা অঁ মই জানিছিলোঁৱেই তোমালোক আহিবা বুলি মোৰ কথা মতে মানুহে কাম কৰি বহুতো মানুহেই মালামাল হৈছে ওম অভিষেক বিবেচনে স্বাহা ওম চিকুনা পিতেকে মালবিকা জীয়েকক আনিলে স্বাহা ওম ক্লিং হুং হুং হিং হিং স্বাহা ঐ কলে গলি ওম ঘূৰিয়া ওম ক্লিং ক্লিং হুং হুং স্বাহা ঘূৰিয়া ওম ক্লিং ক্লিং হুং হুং স্বাহা ঘূৰিয়া বালকহঁত তোমালোকে মোক 30,000 টকা দিয়া মই তোমালোকক 30 লাখ টকা ঠিকনা কম হোম গ্লিং গ্লিং বাবা? গ্লিং হোম গ্লিং 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 তেতিয়াহ'লে আমি 30,000 টকাটো যোগাৰকে কৰোঁগৈ ৰ'বা তোমালোকক কোনেও একো কৰিব নোৱাৰাকৈ মই নিৰ্মাণ ওম স্বাহা ওম স্বাহা ওম ঘূৰিয়া ঠিক আছে বাবা আমি তেনেহ'লে যাওঁ বাবা ঠিকনা ক কি ঠিকনা ক ঠিকনা ক বাবা ঘূৰিয়া ঠিকনা ক বাবা আমি এতিয়া যাব পাৰোঁনে আমি তেনে যাওঁ যোৱা নবৌ তাৰ কাৰণে তোমালোকৰ ঘৰৰ পৰা
মই কৈছিলোঁ নে তহঁতৰ পৰাই সেই জুইটিত মোৰ নব্বৈ যেনিবা পইচাখিনি নিলি গ'লনে যে 30,000 টকাটো এলি হে মই কৈছিলোঁ নে পইচা নাপাওঁ হে এই ৰাতিখন কেলা কি কৰিবলৈ আনিছিলোঁ মোক অকল পইচা চিন্তাটো আমিয়ে কৰিছিলোঁ যে মই কৈছিলোঁ তুমি কিনা নাই এই নব্বৈ পইচাটো কেলৈ আনিছিলোঁ তহঁতি হে তহঁতি সেই কিনি পেলাই কেলা মোক বিশ্বাস কৰি ৰাখি আনিছিলোঁ সন্দিটো কথা হে সেই ধুমকি লগাটোৰ কাৰণে তহঁতি আজি জুইটি বৌ নব যেনি পইচা কেইটা মাৰিলি আমি তিনিটাই জুইটি বৌ ওচৰত ৰাতিপুৱা ক্ষমা খুজিবি ক্ষমা খুজিবই লাগিব তহঁতি সেই ধুমকি লগাটোৰ কথা বিশ্বাস কৰা সন্দিটো চালা চব ইয়াৰ কাৰণে হৈছে ই চালা অমংগলীয়াটো চালা হ'ব জুন্তি নব মই বেলেগৰ ঘৰত কাম কৰি হ'লেও তোমাৰ পইচা ঘূৰাই দিম নব কিন্তু মই বাবাক আজি সোধাই নেৰো বল কলিজা কোৱা মই ডিউটিতে আছো হ'ব আজি যদি মোক পে'মেণ্টটো কৰি দিয়ে মই তোমাক এটা ধুনীয়া গিফ্ট কৰিম হ'ব হ'ব খালে টকা গছত লাগে 30,000 টকা 30 লাখ লাগে পালি মজাটো Funky Papa.